I want you to show me how to get to know someone like you, someone like you. I want you to know me, cause I know then you'll see we could be true. Welcome back to my YouTube channel from Tipam. So hello guys, আমি এতিয়া বৰ্তমান আছো হিলহাকো এইখন পিছফালে আমাৰ আছে হিলহাকো মানে আমি এতিয়া গৈ আছো ডিব্ৰুগড় টিপামলে আৰু এতিয়া 6টা 6:30 হৈছে আমি ঘৰৰ পৰা 6টা বজাত ওলাইছিলো এতিয়ালৈকে আধা ঘণ্টা গ'ল এতিয়া আমি যাম টিপাম তো ৰাস্তাত লগ পাই এতিয়া আমি সোণাৰী পাৰ হৈ আহিলো আৰু এতিয়া টাইম হৈছে 8টা আৰু এতিয়া আমি এই বৰহাটৰ ওচৰত ইয়াত অলপ ব্ৰেক লৈছো এইটো মোৰ লগত আৰু মৃদু আহিছে আৰু এটা ব্ৰ আহিম কৈছিলে সি আহিব নোৱাৰিলে তাৰ অলপ চকু প্ৰব্লেম হৈ গ'ল তো একো নাই বাটত লগ পাম নেক্সট ৰাইডত তো এতিয়া আমি সোণাৰীৰ পৰা 42 কিলোমিটাৰ আহি পালোহি দিল্লী ঘাটৰ ব্ৰিজখন দেখিবলৈ পাইছে এখন দিল্লী ঘাটৰ ব্ৰিজ আৰু এতিয়া ইয়াত এখন চাইনবোৰ্ড আছে ডিব্ৰুগড়লৈ স্বাগতম তো আমি এতিয়া ডিব্ৰুগড়ত মানে সোমাম তো ডিব্ৰুগড়ত এতিয়া সোমাম তাৰপিছত টিপাম পাম তো এইখন চাই লওক দিল্লী ঘাটৰ ব্ৰিজ দেখাই দিছোঁ আৰু এই ব্ৰিজখনৰ নাম হ'ল নেপকো ব্ৰিজ যিখন নাহৰকটীয়াৰ বুঢ়ীদিহিং নদীৰ ওপৰত আছে আৰু গুগল মেপছে দেখুৱাৰ মতে আমি এখন পাৰ হৈ গ'লে পাম টিপাম So finally টিপাম গাঁৱৰ মাজে মাজে গৈ আমি পালোগৈ টিপাম ফাকিয়াল দেওহালি হিলছ So welcome back to my YouTube channel from Tipam. So finally আমি আহি পালো টিপাম আৰু এতিয়া ওপৰলৈ যাম এইফালে দি যাব লাগিব 1055টা ষ্টেপ আছে তো চাও কিমান দূৰ যাব পাৰো তো এতিয়া আহি 2 নম্বৰ জিৰণি কথা পালোহি 2 নম্বৰ জিৰণি কথাটো পালোহি তামাম ভাগৰ লাগিছে মিঠু কেনেকুৱা লাগিছে সেইকাৰণে অকলে মন লাগে আকৌ তো কিমান দূৰ আহিলো পুৰা ভাগৰ লাগিছে 5 মান হ'ল নাই বাৰু টিপামৰ এতিয়া একেবাৰে শীৰ্ষ যিডোখৰ স্থান সেইডোখৰ আমি পাওঁ সেইডোখৰ দেখিবলৈ পাইছে সেইডোখৰ টিপামৰ এটাকৈ এডোখৰ ওখ ঠাই আচলতে টিপাম শব্দটোৰ অৰ্থটোৱে হ'ল ওখ ঠাই মানে পাম টি মানে ঠাই আৰু পাম মানে ওখ তো ওখ ঠাই সেইকাৰণে আৰু এই ওখ ঠাইটুকুৰাতে আছে এখন দেওহাল থান য'ত মানুহে পূজা কৰিবলৈ আহে আৰু লগতে আছে টকৌপাত আৰু বাঁহেৰে নিৰ্মাণ কৰা এটা ঘৰ এই টিপামখনেই আমাৰ আহোমৰ প্ৰথমখন অস্থায়ী ৰাজধানী হয় য'ত প্ৰথম যেতিয়া চুকাফা আহিছিলে তেতিয়া মানে অস্থায়ীভাৱে ইয়াতে বাস কৰিছিলে আৰু ইয়াতে
তেওঁলোকে ৰাজধানী পাতিছিলে। Lions roaring in the morning sun, searching for a longer day. People feeling like the light has just come. We must never stop the way. Yeah. Birds chirping and I hear my name, grasping into a life. Life is happy but it's so insane. We must merely make a start. Savannah, I'm coming home. Savannah, we'll never be alone. Savannah, the beauty of the world. Savannah, let's all take a walk. Savannah. আমাৰ আহোমসকল যেতিয়া পোনপ্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল, চাওকচোন কিমান কষ্ট কৰিবলগীয়া হৈছিল। মানে ইমান এডোখৰ ওখ পাহাৰীয়া ওখৰা মুখৰা ঠাই কাটি সমান কৰি তাত আশ্ৰয় ল'ব লগা হৈছিল, য'ৰ পৰা সমগ্ৰ প্ৰায় ওচৰ চুবুৰীয়া অঞ্চলজোৰা দেখা পাইছিল। তো সেইখন হ'ল বুঢ়ীদিহিং নদী, দেখিছে বুঢ়ীদিহিং নদী। আৰু এই বুঢ়ীদিহিং নদীৰ এইফালে যিখন হাবি দেখিছে, এই যিখন হাবি, এই হাবিখনে হ'ল আপোনাৰ দিহিং পাটকাই ৰেইন ফৰেষ্ট, দিহিং পাটকাই ৰেইন ফৰেষ্ট হয়। আৰু এয়া বুঢ়ীদিহিং নদী। আচলতে এই টিপামখনেই আছিলে আমাৰ আহোমৰ প্ৰথম অস্থায়ী ৰাজধানী, যিখনত মানে প্ৰথম যেতিয়া আহোমসকল আহি ইয়াতে বসবাস কৰিছিলে। তাৰপিছত লাহে লাহে তেওঁলোকে সাম্ৰাজ্য বিস্তাৰ কৰি চৰাইদেউ, গড়গাঁও এইবোৰত ৰাজধানী স্থায়ীভাৱে পাতে। এইখন হ'ল মানে অস্থায়ী ৰাজধানী, প্ৰথম অস্থায়ী ৰাজধানী আহোমৰ এইখনেই টিপাম। তো এতিয়া আমি যাওঁ টিপামৰ পৰা ঘূৰিছোঁ আৰু নামিছোঁ তললৈ। ইয়াত আপুনি ওপৰৰ পৰা যিটো ভিউ দেখিব সেইটো আপুনি মানে কেমেৰাত হয়তো সেইটো বন্দী হ'ব পৰা নাই, কিন্তু আপুনি নিজে চকুৰে দেখা নিচিনা কেতিয়াও হ'ব নোৱাৰে। আৰু চকুৰে যেতিয়া নিজে আহি ইয়াত চাবহি নহয় জেগাডোখৰ, ওপৰৰ পৰা যিটো ভিউ, মা কচম কিবা এটা কৈছে, মা কচম কি কৈছে বোলে। ত' আপোনালোকে এবাৰ আহিব, কিন্তু এনেকুৱা ধৰণৰ এইবোৰ আৱৰ্জনা ইয়াত নকৰিব দেই। এইবোৰ চাওকচোন গোটেই পেকেট চেকেট কি কি পৰি আছে, এইবোৰ চাওকচোন গোটেই পিছফালে গোটেই কিবা কিবি পেকেট চেকেট পৰি আছে, সেইটো কাম নকৰিব। ঘৰুৱা নিৰ্মিত ডাষ্টবিন আছে, ডাষ্টবিনত পেলাব। মই ইয়াৰ পৰা টিপামৰ ওচৰে পাজৰে থকা প্ৰায়খিনি অঞ্চল দেখা পাই আছোঁ। আপোনালোকে বিশ্বাস নকৰিব, কিন্তু সঁচা। চ' ফাইনেলি টিপাম দেখিলোঁ আৰু আপোনালোককো দেখালোঁ। চ' ভাবিছোঁ এতিয়া ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।